কণ কণ কেইটিমান শিশু আপোন মনেৰে খেলিছে, ছবি আঁকিছে, পঢ়িছে। শিশুকেইটি অনাথ। হয়তো সিহঁতক দেখিলে আপোনাৰো অপত্য স্নেহ জাগি উঠিব, কিন্তু সিহঁত HIV পজিটিভ বুলি জানিলে সেই একেই স্নেহেই ভৰ কৰিবনে আপোনাৰ বুকুত? HIV পজিটিভ বুলি জানিলেই আমাৰ সমাজত এতিয়াও আৰম্ভ হয় লেই চেই। তেনে অৱস্থাৰে সৈতে কিদৰে যুঁজে এই শিশুসকলে? হয়, এয়া কেইটিমান দেৱ শিশু, যাৰ অধিকাংশই HIV পজিটিভ, যাৰ পৰিয়ালৰ কোনো নাই বা আছে যদিও খবৰ লোৱা নাই কাহানি। সিহঁতো আন 10টি শিশুৰ দৰেই, সিহঁতৰো বুকুত আছে সপোন। HIV পজিটিভ মানেই জীৱনৰ শেষ নহয়। সিহঁতো স্কুললৈ যায়, কলাত ৰুচি আছে সিহঁতৰো, ছবি আঁকে, খেল ধেমালি কৰে। এয়া কস্তুৰীৰ কথা, য'ত জাহ্নৱী গোস্বামীয়ে সস্নেহেৰে লালন পালন কৰি আছে 20টিকৈ শিশু, যাৰ পিতৃ মাতৃ আছিল HIV পজিটিভ। আজি কস্তুৰীলৈ আহিছে JB প্ৰডাকশ্যনৰ হৈ নৱনীতা শৰ্মা। তেওঁ শিশুকেইটিৰ বাবে আনিছে এই শীতৰ বাবে কিছু উমাল কাপোৰ। আজি বিশ্ব এইডছ দিৱসৰ দিনা কস্তুৰী চিলড্ৰেন কেয়াৰ হোমলৈ আহিলোঁ আৰু JB প্ৰডাকশ্যনৰ তৰফৰ পৰা আমি কিছু সামাজিক কাম কৰাৰ প্ৰয়াসেৰে অক্টোবৰ মাহৰ পৰা কিছু পদক্ষেপ হাতত লৈছিলোঁ আৰু তাৰ ভিতৰতে আজি বিশ্ব এইডছ দিৱসৰ দিনা কণ কণ শিশুসকলৰ মাজত আহিলোঁ কস্তুৰী চিলড্ৰেন কেয়াৰ হোমলৈ। মোৰ লগত সহযোগ কৰিলে গুৱাহাটীৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ভাইটিসকলে। আচলতে আমি যিটো ভয়, যিটো শংকা লৈ থাকোঁ মনত এইডছৰ বিষয়ে, সেইটোৰ সজাগতাৰ মই ভাবোঁ আৰু বেছি অধিক প্ৰয়োজন আছে আৰু অনুভৱ কৰোঁ যে স্কুল পৰ্যায়ত ইয়াক লৈ কিছু শিক্ষাগতভাৱে ল'ৰা ছোৱালীক শিক্ষাদান কৰা উচিত। এই শিশুসকলৰ আচলতে তেওঁলোকৰ গাত কোনো দুখ নাই। কস্তুৰী নামৰ যিটো NGOখন আছে, বাহঁতৰ নৱনীতা বাকে ধৰি আমাৰ গোটেই মানুহবোৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইটো পঢ়ি আছোঁ কটন বিশ্ববিদ্যালয়ত, যে আমাক এটা চান্স আৰু অপৰচুনিটি দিয়াৰ কাৰণে, য'ত আমি এই সৰু সুৰা ল'ৰা ছোৱালীবোৰক যাতে সাহস হিচাপে পৰিয়ালৰ লিখা থিয় হৈ যাতে তেওঁলোকক আমি আত্মবিশ্বাস দি যাতে এই যুদ্ধখনত যাতে আমি জয় কৰাব পাৰোঁ। তাহাঁতক মৰমৰ দৰকাৰ, তাহাঁতক আমাৰ সহায়ৰ দৰকাৰ আৰু মই আশা কৰিছোঁ আজি যেনেকৈ আমি JB প্ৰডাকশ্যন ওলাই আহিছোঁ, ঠিক তেনেদৰে অসমৰ বিভিন্ন অনুষ্ঠান আৰু বিভিন্ন NGO আছে, সকলো আহক, আমি এই শিশুসকলৰ লগত আমি সাৰথি হিচাপে তেখেতসকলৰ লগত থিয় হওঁ, আমি মৰম দিওঁ, তেওঁলোকক অকণমান সাহস দিওঁ জীৱনত আগবাঢ়ি যাবৰ কাৰণে। তাহাঁতি কোনো ব্যতিক্ৰম নহয়। মই এটা কথাই ক'ব বিচাৰিছোঁ, তাহাঁতি যিকোনো এজন নৰ্মেল আমাৰ সন্তানৰ নিচিনাই তেওঁলোক কোনো ব্যতিক্ৰম নহয় আৰু আমি এই দৃষ্টিভংগীবোৰ যেতিয়া সলনি কৰোঁ, এখন সুস্থ সুন্দৰ সমাজ আমি গঢ়িব পাৰিম বুলি মোৰ বিশ্বাস। বিশ্ব এইডছ দিৱসৰ এই ক্ষণত আহক আমি মানৱীয়তাৰ গুণেৰে সমৃদ্ধ হওঁ। এইদৰে মাতৃ পিতৃহাৰা শিশুকেইটিক দিওঁ এজন সাধাৰণ নাগৰিক হৈ জীৱাৰ সম অধিকাৰ আৰু কিছু নিৰাপত্তাৰ ব্যুৰ' ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ।